উৰিয়া আহে হস্তিনাৰ ৰাজা হৰিয়ে সঙ্গে চলে মহাৰাণী কৌৰৱৰ মাতা ধীৰে ধীৰে চলি যাই মলিন বদন হৰিয়ে ৰাম ৰাম বোল সবে সামাজিক জন মহাৰাজ, আপুনি অলপ দুৰ্যোধনক বুজাবচোন। সি আপোনাৰ কথা নিশ্চয় শুনিব। সি নুশুনে ৰাণী, সি নুশুনে। মোৰ কথা সি নুশুনে। কিয় নুশুনিব? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা। সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ। আৰু তুমিও তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথাও নুশুনি নাথাকে গান্ধাৰী। মই কিমান চেষ্টা কৰিলো, কিমান বুজালো, কিমান অনুনয় বিনয় কৰিলো, সকলো মিছা হ'ল। আৰু মই বুজোৱা নাই। মই তাক অনুৰোধ কৰিবলৈহে বাকী ৰাখিছো। কতদিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই কিমান বুজালো। দুৰ্যোধন, যুদ্ধ নকৰিবি। পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ সামোলাই গুচি গ'ল। মোৰ কথা নেৰাখিলে। বিশ্বাস নহয় মহাৰাজ। বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা। পুত্ৰ অবাধ্য। আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰ জন্মান্ধ বুলি, বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি। আপুনিয়ে বেছি দাৰী। শাস্তি দিয়া ৰাণী,
শাস্তি দিয়া নালে রাজ মাতা তুমি, রাজ রাজেশ্বরী তুমি, শাস্তি দিয়া, শাস্তি দিয়া। ৯৭টাৰ পুত্ৰৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকপিল সেই কাঠ চিতিয়া পুৰুষক, সেই কঠোৰ পাষাণক অবলা নাৰীয়ে কি শাস্তি দিব? পুত্ৰ শোকক জৰ্জৰিত হবলৈ কৈছা ৰাণী? হৈছো, হৈছো, বহুত দিনৰ আগতেই হৈছো। যেদিনা তুমি করুণাময়ী জননীয়ে নিজ গর্ভত ধারণ করা দেব শিশু গর্ভর ভিতরতে লোরবোধ করে রে মরিয়াই মরিয়াই মাংস পিণ্ড পরিণত করেছিলা। কেইদিনাই জর্জরিত হইছো। আজি আৰু অসুটো কি বলে নাই রাধে, অসুর নদী বই বই শেষ হই গো।